হেল্ল' এভৰিৱান, আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। য'ত শাওণ মাহটো পবিত্ৰ বুলি কোৱা হয়। মহাদেৱ বাবাৰ আশীষ ল'বলৈ সকলোৱে যাই আছে। ঠিক এনেদৰে আমিও গোটেইকেইজনী যাব ওলাইছোঁ। একদম চিম্পলতে ওলাইছোঁ, দেখিছেনে? একদম চিম্পল, কাষতে এটা মন্দিৰ আছে, তাতে যাব ওলাইছোঁ। ৰ'দটো যেনেকৈহে দিছে আৰু কি ক'ম আৰু আপোনালোকক। তাৰপৰা আৰু মহাদেৱ বাবাৰ আশীষ ল'ব যাব ওলাইছোঁ। এতিয়া ময়ো মোৰ বাচন্তিখন ল'বলৈ ওলাইছোঁ আৰু মন্দিৰলৈ বুলি। মহাদেৱ বাবাই যি কৰে আৰু সেইকাৰণে আজি স্কুটি লৈ ওলাইছোঁ। ওচৰৰ জেগা তথাপিও স্কুটি লৈ নগ'লেও খোজকাঢ়ি যাব পাৰি, 2 মিনিট লাগে। এতিয়া আমি গৈ আছোঁ, চাওকচোন। এই দুজনী এনেকৈ আছে, এইজনী আকৌ মেখেলা চাদৰ পিন্ধি অহা নাই, দেখিছেনে? এতিয়া আমিও আহি পালোঁ। আহি কিনে আমি চব লেকচাৰ দি আছোঁ। এনেকৈ দেখিছেনে? মানুহ মন্দিৰত আছে। মন্দিৰটো যিহেতু সৰু, মানুহ আছে, সেইটো কাৰণে আমি ৰখি আছোঁ সেৱা কৰিবৰ কাৰণে। এতিয়া মন্দিৰ সেৱা কৰিব যাব ওলাইছোঁ, দেখিছেনে? মানুহ আছে। মই বেলপাত আনিব পাহৰি গৈছিলোঁ, আকৌ বেলপাত আনিলোঁ, শিৱ বাবাৰ ওচৰত দিলোঁ আৰু তেনেকৈ আজি সোমবাৰৰ দিনটো আমি পালন কৰিলোঁ গোটেইকেইজনী। এজনী দেখিছেনে? মোৰ মোবাইলটো নি কিনে আকৌ ভিডিঅ' বনাই আছিল, তাইও ব্লগাৰ হ'ব বোলে। এতিয়া আমাক অকণমান প্ৰসাদ দিছে, হাততে লৈছোঁ বাৰু। আমাৰ কাৰণে বেলেগ একো নাছিল হাতত, সেইটো কাৰণে আৰু এনেকৈ গোটেইকেইজনী বহি লৈছোঁ। বহি লৈ কিনে আমি প্ৰসাদখিনি খালোঁ, খাই ঘৰত আহিলোঁ। ইমানখিনিয়ে আছিল আজি সোমবাৰৰ দিনটো, আমি এইখিনি পালন কৰিলোঁ। নেক্সট ব্লগত আপোনালোকক লগ পাম। বাই বাই।